নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসমৰ খবৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকে এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে। লিংক ডেছক্ৰিপশ্যনতে আছে। বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা প্ৰাইভেট জব লৈ আহিছোঁ, যিটো হৈছে IDBI বেংক এক্সিকিউটিভ পোষ্ট অনলাইন ফৰ্ম 2021। IDBI ফালৰ পৰা আপোনালোকলৈ এই পদ উলিয়াইছে। IDBI বেংক লিমিটেডে শেহতীয়াকৈ কাৰ্যবাহী পদৰ বাবে অনলাইন আবেদন পত্ৰলৈ আমন্ত্ৰণ জনাইছে 920টা পদ। যিসকল প্ৰাৰ্থী এই খালী পদৰ প্ৰতি আগ্ৰহী আৰু যোগ্যতাৰ চৰ্ত আছে, তেওঁলোকক অনলাইন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো বন্ধুসকল, এতিয়া ইম্পৰ্টেণ্ট ডেটখিনি হ'ল এপ্লিকেশ্যন আৰম্ভ ইতিমধ্যে হৈ গ'ল 4 আগষ্টৰ দিনা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেটটো হ'ল আপোনালোকৰ 18 আগষ্ট দিন আছে, আৰু পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 18 আগষ্ট। তাৰপিছত CBT কম্পিউটাৰ বেছড টেষ্ট এক্সাম হ'ব আপোনালোকৰ 5 ছেপ্টেম্বৰ 2021। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডৰ এতিয়ালৈকে কোনো খবৰ অহা নাই। আপোনালোকক খবৰ আহিলে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰি লওক। টেলিগ্ৰাম চেনেলত আমি খবৰ দিয়া হ'ব। এতিয়া আহিলে এপ্লিকেশ্যন ফিটো আপোনালোকৰ কিমান লাগিব। তো জেনেৰেল OBC EWSৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফি 1000 ৰুপিজ, ST SC কেণ্ডিডেটছৰ বাবে 200 ৰুপিজ। তাৰপিছত আপোনালোকে কেনেকৈ এপ্লিকেশ্যন ফিটো দিব পাৰিব। এপ্লিকেশ্যন ফিটো দিবলৈ ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ডেবিট কাৰ্ড, UPI আদিৰ দ্বাৰা আপোনালোকে এই মাচুলসমূহ দিব পাৰিব। ইয়াত আহিলে আপোনালোকৰ এজ লিমিটটো হ'ল মেক্সিমাম 25 ইয়াৰ্ছ লাগিব আৰু মিনিমাম 20 বছৰ হ'ব লাগিব। তাৰমানে আপোনালোকে 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকে হ'লে এই আপোনালোকৰ জবটোত এপ্লাই কৰিব পাৰিব। এতিয়া আহিলে আপোনালোকৰ কি যোগ্যতা থাকিব লাগিব। যোগ্যতা থাকিবলৈ হ'লে প্ৰাৰ্থীসকলৰ ভাৰতৰ স্বীকৃতি মহাবিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী হ'লে হৈছে, আৰু ইয়াত OBC সকল আৰু জেনেৰেলসকলৰ 60% মাৰ্ক থাকিব লাগিব, আৰু ST SC সকলৰ আপোনালোকৰ ইয়াত আৰু EWSৰ 55% মাৰ্ক থাকিব লাগিব। তাৰপিছত ইয়াত ভেকেঞ্চি ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পাইছেই। জেনেৰেলত 373টা, OBCত 248টা, EWSত 92টা, SCত 138টা, STত 69টা, টোটেল পোষ্ট 920টা। তো বন্ধুসকল, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো ডাউনলোড কৰি ল'ব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।